নমস্কাৰ, মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছো। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এই কথাষাৰ চাগে আপোনালোকে বহু ক্ষেত্ৰত বা বহু সময়ত শুনি আহিছে আৰু ইয়াৰ ব্যাখ্যাও চাগে মই দিবলগীয়া নাই। আপুনি ঈশ্বৰক বিশ্বাস কৰক নকৰক সেয়া অন্য কথা। আজিৰ পৰা প্ৰায় 10 বছৰ মান আগৰ কথা। মই মিজোৰামত আছিলো। মিজোৰামত এদিন কি হ'ল, আমি ৰেয়েক পৰ্বতলৈ ফুৰিবলৈ গৈছিলো। আমি এটা টিম। ঠিক ৰেয়েক পৰ্বত পোৱাৰ আগতে এটা আছে আইলুং গুহা বুলি, আইলুং কেভ। অনাদৃত অৱস্থাত আছে, বা তেনেকুৱা নহয় যে সাধাৰণ সদায় যোৱা মানুহৰ দৰে গুহা, ঠিক নহয়। অনাদৃত অৱস্থা। ইয়াৰ আগতে মই কেতিয়াও গুহাত বা কেভৰ ভিতৰত সোমোৱা নাই। স্থানীয় কেইজনমান মিজো ল'ৰাৰ লগত সোমাই গলো, চাও কি আছে। কোনো পৰিকল্পনা নাই। হাতত জাষ্ট মোবাইল ফোনটো, মোবাইলৰ টৰ্চৰ পোহৰতে সোমাই গৈছো গুহাটোৰ ভিতৰলৈ। গুহাবোৰ কেনেকৈ হ'ব পাৰে কোনো মোৰ আইডিয়াই নাছিলে। মাজত চা পানী, কেতিয়াবা আঁঠুলৈকে পানী, কেতিয়াবা চাপৰ অকমান হাউলি দি খোজ কাঢ়িব লগা হৈছে, কেতিয়াবা অকমান আকৌ ওখ বগাব লগীয়া হৈছে গুহাৰ ভিতৰতে। এনেকে লাহে লাহে প্ৰায় কিছু দূৰ সোমাই গলো। কিমান সোমাই গৈছো সেইটো মই নাজানো। প্ৰায় হয়তো 10-15 মিনিট মান খোজ কাঢ়িছো ৰাস্তাটো। আৰু আমি প্ৰায় 5জন মান সোমাই গলো, বাকী টিমৰ বাকীখিনি ঘূৰি আহিলে। টিমত আমি প্ৰায় 20-22 জন আছিলো, বাকী কেইজন ঘূৰি আহিলে। আমি 5-6 জন মানুহে আগুৱাই গৈ থাকিলো, আৰু মোৰ আগত 4 জন আৰু মই শেষৰজন। বাকী স্থানীয় মিজো ল'ৰা কেইজন একদম ক্ষীণকায়, পাতল চাপৰ। কিছু দূৰ যোৱাৰ পিছত এনেকুৱা হ'ল যে এটা সৰু সুৰংগটো সৰু হৈ গৈছে এটা ঠাইত। তেওঁলোকে শুই শুই পাৰ হ'ল, কিন্তু মোৰ কিবা সাহস নকৰিল। মোৰ কিবা ভাৱ হ'ল মই তাতে মই পাৰ হ'ব নোৱাৰিম নেকি। মোৰ শৰীৰৰ চাইজ আৰু সেই সুৰংগটোৰ চাইজতকৈ চাগে ডাঙৰ হ'ব। কিন্তু ল'ৰা কেইজনে কৈছিলে আহক, পাৰিব। কিন্তু সিপিনে বা আকৌ কি, তাৰ পিছত বা আকৌ কি, মোৰ আইডিয়া নাছিলে। ইভেন মিজো ল'ৰা কেইজনেও শুনিছে, সিহঁতেও কেতিয়া প্ৰথমবাৰৰ পৰা জৈ পোৱা নাই। আৰু এনেকুৱা সুৰংগটো এটা পিনেৰে গৈ পাহাৰৰ আন এটা পিনেৰে ওলাব পাৰি। যিয়ে নহওক, মই তাৰ পৰা ঘূৰি অহাৰ সিদ্ধান্ত ললো। ঘূৰি আহিলো অকলে। যি বাটে আহিছো সেই বাটেই ঘূৰি আহিছো, কিন্তু কৰবাত অলপ মই ভুল কৰি দিলো। যাব লাগিছিল বাওঁ পিনে, মই গলো সোঁ পিনে। তাৰ পিছত পিছলি পৰিলো। পিছলি বহুত তললৈকে পৰিলো। মই ভাবিছিলো মই যিখিনি উঠিছো, আগতে বগাই উঠিছিলো নহয়, মই চাগে সেইখিনিত পৰিলো। কিন্তু লাহে লাহে গম পালো নহয়, মই ভুল ঠাইত আহি পৰিলো। মই য'ত আহিছো প্ৰায় কঁকাললৈকে পানী, কঁকালতকৈ অলপ তললৈকে পানী। ইপিনে সিপিনে খোজ কাঢ়িছো, নাই দেখোন, ক'তো ৰাস্তা নাই। শব্দবোৰ নোহোৱা হৈ গৈছে, কেৱল ঘড়ীৰ টিক টিক শব্দটোৰ বাহিৰে আন একো শব্দই নাই। মোবাইল ফোনতো নেটৱৰ্কৰ ব্যৱস্থাই নাই। থুপি 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 অকমান আগলৈ গলো, দুই এটা চিঞৰি মাতিলো, কোনেও কাৰো শব্দ শুনা নাই। কিমান সময় গ'ল নাজানো। তাৰ পিছত এটা ভয়ে হেঁচা মাৰি ধৰিলে। পাহাৰৰ ছাইড বিলাক য'ত পৰিছো মসৃণ হৈ পৰিছে। ইফাল সিফাল প্ৰায় তেনেকুৱাকে 10-15 মিনিট সময় গুচি গ'ল। তাৰপিছত লাহে লাহে থুপি থুপি আকৌ আগুৱাই গলো। ইমান চিঞৰিছো, কোনেও ধৰিব পৰা নাই, কাৰো সঁহাৰি নাই। তাৰ পিছত মই লাহে লাহে অকমান আগুৱাই আগুৱাই যাওঁতে দেখিলো কৰবাত পানী পৰাৰ শব্দ, আৰু তাৰ মাজেৰে এটা ফুটাৰ সৰু সূৰ্যৰ কিৰণ এটা সোমাই আহিছে। মই এবাৰ চিঞৰি মাতিলো, বহুত চিঞৰি চিঞৰি মাতিলো। এই দূৰত থকা কোনোবাই, পাহাৰৰ বাহিৰত থকা কোনোবাই মোৰ চিঞৰ শুনা পালে। বহুত ভাল লাগিল। কিন্তু তেওঁলোকেও নাজানে মই কোনখিনিত আছো। ময়ো কব নোৱাৰো মই কোন পিনে গৈ হেৰাইছো। কিন্তু এটলিষ্ট মনত সাহস আহিল, কোনোবাই গম পাইছে। তেতিয়ালৈকে প্ৰায় আধা ঘন্টা 40 মিনিট সময় পাৰ হৈ গৈছে। এনেকুৱা লাগিছিল মই চাগে উভতিব নোৱাৰিমেই। তাৰপিছত তেওঁলোকে ক'লে য'ত পৰিছা তালৈকে আকৌ ঘূৰি যোৱা। আকৌ ঘূৰি গলো।
কেইজনমান আকৌ স্থানীয় মিজো যুৱকে মোক বিচাৰি আহিল। তেওঁলোকে চিঞৰি সেয়া সময় আকৌ 15-20 মিনিট আধা ঘণ্টাৰ সময় বিচাৰি এটা সময়ত মোৰ শব্দ শুনিলে আৰু মই তেওঁলোকৰ শব্দ শুনিলো। কি ভাল লাগিছিল। তাৰপিছত যেতিয়া তেওঁলোকে টৰ্চ মাৰি দিয়ে তেতিয়াহে গম পাব পৰা 10-12 ফুট এটা কুৱাৰ দৰে, ঠিক কুৱাৰ দৰে মসৃণ কুৱাৰ দৰে তাত পৰিছো। ইমান ভাগ। তাৰপিছত উঠিব লাগিব। উঠাৰ অন্য কোনো ব্যৱস্থা নাই। এখন পিঠি কুৱা যদি ধৰি লওঁ সেই পাহাৰৰ সেই ঠাইখিনি, এখন পিঠিৰে হেঁচা মাৰি ধৰিছো, আনখন হাত আৰু ভৰিৰে খামুচি ধৰিছো সন্মুখৰ খনত, যেনিবা মকৰাৰ দৰে বগাইহে যাবলৈ চেষ্টা কৰিছো। দুখোজ দুধাপ গৈছো যদি আগুৱাই, এধাপ আকৌ পিছুৱাই পৰিছো। একদম গৈ এনেকুৱাকে বহুত যুঁজি জীৱনৰ প্ৰতি মায়া এটা আছে, মৰিবলৈ মন নাই। গৈ একদম ওপৰ পাইছোগে। তাৰপিছত ওপৰ এজনে ভৰিখন পেলাই দিছে ধৰিবলৈ, কিন্তু ধৰিব নোৱাৰিলে, পিছলি আকৌ তলত পৰিলো। এনেকুৱা লাগিছিল বাদ দিম আৰু, শৰীৰত শক্তি নাই। ইমান ভাগৰ লাগিছে, বহিবও নোৱাৰো। বহিলে পানীয়ে নাকৰ ওপৰলৈ গুচি যাব। নাই, আকৌ আৰম্ভ কৰিলো। আকৌ গৈ তাৰপিছত ওপৰৰ কেইজনে টানি ধৰি পাৰ কৰি লৈ গ'ল। তেতিয়া বাহিৰত প্ৰচণ্ড বৰষুণতে মই বহি দিলো। কেৰেপ নাই, গোটেই গাটো অলপ বোকা, পানী, পিন্ধি থকা কাপোৰবোৰতো গোটেই তিতিয়ে গৈছে। কিন্তু জীৱনৰ এক অন্য মজা পালো। জীয়াই থকাৰ সেই প্ৰবল ইচ্ছাই হয়তো জীৱনক এটা নতুন শিক্ষা দিলে আৰু নতুনকৈ চোৱাৰ এক ৰাস্তা দিলে। সেইকাৰণে কৈছো, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এনেকুৱা হয়তো আৰু আনৰ মুখতো এনেকুৱা বহুত কাহিনী শুনিছো। একদম মৃত্যুৰ দুৱাৰ দলিৰ পৰা, মৃত্যুৰ হেঁপেলিৰ পৰা উভতি আহিছিলে। এখন চিৰিয়েল আছিলে চাগে, আই শুড নট এলাইভ বুলি, ঠিক তেনেকুৱা কাহিনীৰ দৰে। মই এটা সৰু এই যে মই কাহিনীটো কলো, মোৰ উদ্দেশ্য হল ইচ্ছা শক্তি। আপোনাৰ যদি ইচ্ছা শক্তি থাকে, যিকোনো কাৰণতে আপুনি তাক সহজে নহলেও আপুনি তাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিব। প্ৰত্যাহ্বান আহিবই, কিন্তু কেৱল ইচ্ছা আৰু দৃঢ়তা লাগে। মই সিদিনাখন কেতিয়াবা এনেকুৱা চাগে মানুহ কেতিয়াবা এনেকুৱাই দুৰ্বল মুহূৰ্তত কেতিয়াবা চাৰেণ্ডাৰ কৰি পেলায়, আত্মহত্যাৰ দৰে পথ লয়। মোৰ এটা সময়ত সিদিনাখন এনেকুৱা লাগিছিল, ভাগৰি লাগিছিল, কিন্তু কি কৰিম, চিঞৰি থাকিম নে এৰি দিম? মই জীয়াই থকাৰ সিদ্ধান্ত ললো। মই ভাবিলো মই জীয়াই থাকিব লাগিব, কিবা কাৰণ বহুত কামেই বাকী আছে আৰু বহুত কথাই কবলৈ বাকী আছে। আৰু এনেকুৱা কথা আগলৈ পাতি যাম। আজিলৈ ইমানেই, ধন্যবাদ।